নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এমডি টিউটোৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাস 4 ৰ প্ৰথমটো লেসন ও লুক এট দা মুন নামৰ কবিতাটো পঢ়িবলৈ শিকিম আৰু অসমীয়াত আলোচনা কৰিম। আহা ও লুক এট দা মুন, look at the picture and say what time it is. Name the things that you can see in the picture. ইয়াত কৈছে look at the picture and say এই ছবিখনলৈ চোৱা আৰু কোৱা what time it is, এটো কোন সময়। name the things that you can see in the picture, এই তুমি এই ছবিবোৰ দেখিছানে, ইয়াত কি কি আছে ছবিবোৰলৈ চাই পেলাই এটো কোন সময়ৰ ছবি আৰু ইয়াত কি কি দেখিবলৈ পাইছা এটো আমি শিকিম। চোৱা ইয়াত আমি জুন দেখা পাইছো, ইংৰাজীত মুন বুলি কয়। ইয়াত গছ দেখিবলৈ পাইছো, এটো ট্ৰি বুলি কোৱা হয় ইংৰাজীত। ইয়াত ফেঁচা দেখিবলৈ পাইছো, ফেঁচাটো ইংৰাজীত আউল বুলি কয়। আৰু ইয়াত দেখিছানে এই সৰু সৰু এইবিলাক তৰা, ইংৰাজীত আমি ইয়াক ষ্টাৰ বুলি কওঁ। আৰু ইয়াত আছে এটা লেম্প পোষ্ট। তো এই যিটো ছবি আমি দেখিবলৈ পাইছো এইটো হ'ল ৰাতিৰ ছবি। ঠিক আছে, আহা এতিয়া আমি কবিতাটো পঢ়িবলৈ শিকো। Let's recite the poem Oh look at the moon. এই কবিতাটো আমি পঢ়িম এতিয়া। চোৱা Oh look at the moon, she is shining up there. Oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. আমি এটো কবিতাটো ইংৰাজীত পঢ়িবলৈ শিকিলো, এতিয়া আমি অসমীয়াত আলোচনা কৰিম। Oh look at the moon, ইয়াত চোৱাচোন তোমালোকে ছবিটো দেখিবলৈ পাইছানে। ইয়াত এজন ল'ৰা আছে, ল'ৰাই মাক কৈছে এই জোনবাইলৈ চোৱা। she is shining up there, shining মানে জিলিকি থকা বা উজ্জ্বল এটা। তে জোনবাই তাত জিলিকি আছে। Oh mother, মা কৈছে, অ' মা এনেকৈ কৈছে আৰু she looks like a lamp in the air, যোনটো দেখিবলৈ এটা লেম্পৰ দৰে যেন জ্বলি আছে আকাশত, তেনেকুৱা দেখিবলৈ। লাষ্ট উইক মানে যোৱা সপ্তাহত she was smaller, small মানে সৰু, smaller সৰু হৈ আছিল আৰু and shaped আকৃতিটো কেনেকুৱা আছিল like a bow, bow মানে ধেনু, but now she is grown bigger, বিগাৰ মানে ডাঙৰ হৈ আছে আৰু আগৰ পৰা দিনে দিন বাঢ়ি থকা আৰু প্ৰতিঘটা যিটো বাঢ়ি সেইটো বিগাৰ বুলি কৈছে, মানে দিনে দিনে বাঢ়ি আছে তো বিগাৰ। তো এণ্ড শেপড লাইক এন অ, আৰু এতিয়া আকৃতিটো লাইক মানে কি নিচিনা। তো এই এতিয়া যি আকৃতিটো আছে সেই আকৃতিটো দেখিবলৈ ইংৰাজী অ লেটাৰটোৰ দৰে। তো কবিতাটো আমি ইয়াতে পঢ়িলোঁ, এতিয়া পিছত এক্টিভিটিখিনি চাম। চোৱা ইয়াত এক্টিভিটিজ আছে। এক্টিভিটি নম্বৰ 1ত কি আছে চোৱাচোন, লেটছ ফাইণ্ড হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া কৈছে আহাচোন আমি কবিতাটো পঢ়ি কিমান শিকিলোঁ এইটো চাওঁ। এ নম্বৰত আছে হোৱাট ইজ দ্য নেম অফ দ্য পয়েম, কবিতাটোৰ নাম কি আছিলে অ' লুক এট দ্য মুন। বি নম্বৰত আছে হোৱাট লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ, লেম্পৰ নিচিনা কি দেখিবলৈ পোৱা গৈছিলে আকাশত, মুন মানে জোন বাইকটো দেখা গৈছিলে। চি নম্বৰত আছে হোৱাট ডাজ দ্য মুন লুক লাইক হোৱেন শ্বি ইজ স্মলাৰ, যেতিয়া জোনটো সৰু আছিলে তেতিয়া দেখিবলৈ কেনেকুৱা আছিলে। ডি নম্বৰত আছে চোৱা হোৱাট ডাজ দ্য মুন লুক লাইক হোৱেন শ্বি গ্ৰ'জ বিগাৰ, যেতিয়া মুনটো ডাঙৰ হৈ গৈ আছিল তেতিয়া দেখিবলৈ তেওঁৰ আকৃতিটো কেনেকুৱা আছিলে। তো চোৱা এতিয়া আমি এক্টিভিটিখিনিৰ এনচাৰখিনি ইয়াত লিখিছোঁ মই। চোৱা হোৱাট ইজ দ্য নেম অফ দ্য পয়েম, অ' লুক এট দ্য মুন ইজ দ্য নেম অফ দ্য পয়েম। বা নহ'লে তোমালোকে এনেকৈও লিখিব পাৰা যে দ্য নেম অফ দ্য পয়েম ইজ অ' লুক এট দ্য মুন। বাৰু মই যেনেকৈ লিখিছোঁ তোমালোকে এনেকৈ লিখিবা। নেক্সট আছে হোৱাট লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ, আকাশত বা এনেকৈ বতাহত এটা লেম্পৰ দৰে কি দেখিবলৈ পোৱা গৈছে, দ্য মুন।
জোনটোকে দেখাবলৈ পাইছোঁ নহয় নে জানো সেইকাৰণে আমি লিখিছোঁ ইয়াত চোৱা দ্য মুন লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ চি নম্বৰত আছে চোৱা হোৱাট ডাজ দ্য মুন লুক লাইক হোৱেন শ্বি ইজ স্মলাৰ জোনটো যেতিয়া সৰু থাকে তেতিয়া দেখিবলৈ কেনেকুৱা তো চোৱা ইয়াত দ্য মুন লুকছ লাইক এ বো হোৱেন শ্বি ইজ স্মলাৰ যেতিয়া মুনটো সৰু থাকে তেতিয়া এটা ধেনুৰ দৰে দেখিবলৈ বুজিছানে নেক্সট আছে ডি নম্বৰ হোৱাট ডাজ দ্য মুন লুক লাইক হোৱেন শ্বি গ্ৰ'জ বিগাৰ যেতিয়া মুনটো ডাঙৰ হয় তেতিয়া দেখিবলৈ কেনেকুৱা বাৰু এনচাৰ চোৱা দ্য মুন লুকছ লাইক এন অ' হোৱেন শ্বি গ্ৰ'জ বিগাৰ যেতিয়া যোনটো ডাঙৰ হৈ থাকে তেতিয়া ইংৰাজী অ' লেটাৰটোৰ দৰে আহে চোৱা ইয়াত অ' লেটাৰটোৰ দৰে দেখিবলৈ পোৱা যায় চোৱা এতিয়া আমি এক্টিভিটি নম্বৰ 2 লৈ আহিছোঁ লেটছ প্লে উইথ ৰাইমিং ৱৰ্ডছ আমি এতিয়া ৰাইম শব্দৰে খেলোঁ বুলি কৈছে এটা চোৱাচোন ইয়াত 1 নম্বৰত আছে এগৰাকী বা মাকে কৈছে চোৱা উই নাও ৰাইমিং ৱৰ্ডছ ডোণ্ট উই আমি ৰাইমছ শব্দ জানো নহয়নে বাৰু ছেকেণ্ড 2 নম্বৰত আছে চোৱা ছোৱালীজনীয়ে কৈছে য়েছ মাদাৰ মানে হয় মা 3 নম্বৰ পইণ্টত চোৱা লেটছ প্লে মাকে কৈছে লেটছ প্লে আহা আমি খেলোঁ আই উইল চে চাম ৱৰ্ডছ মই কেইটামান শব্দ ক'ম ৰিড দ্য পয়েম কবিতাটো পঢ়া এণ্ড চে ওৱান ৰাইমিং ৱৰ্ড ফৰ ইচ ওৱান এই তলত চোৱা কিছুমান শব্দ লিখা আছে এইবোৰ কৈছে যে কবিতাটো পঢ়ি পেলাই এই শব্দটোৰ লগত মিল থকা ৰাইমিং ৱৰ্ড এই শব্দবিলাকৰ ৰাইমছ ৱৰ্ড লিখিবলৈ দিছে 4 নম্বৰত কৈছে চোৱা অ'কে মাদাৰ তো ছোৱালীজনীয়ে কৈছে ঠিক আছে মা তো 5 নম্বৰত মাকে কৈছে টুক নুন হেয়াৰ ফাদাৰ বুকছ ৰেম্প কাউ টলাৰ তো ইয়াতো আমি চাম টুক লুক নুন মুন হেয়াৰ এয়াৰ ফাদাৰ মাদাৰ বুকছ লুকছ ৰেম্প লেম্প কাউ নাও টলাৰ স্মলাৰ এতিয়া আমি এইখিনি লিখি ল'ম তাৰপিছত দেখুৱাইছোঁ দেই চোৱা মই এইবোৰ লিখি দিছোঁ লুক টুক লুক নুন মুন হেয়াৰ এয়াৰ ফাদাৰ মাদাৰ বুকছ লুকছ ৰেম্প লেম্প কাউ নাও টলাৰ স্মলাৰ তোমালোকে এইদৰে লিখি ল'বা চোৱা আমি এতিয়া এক্টিভিটি নম্বৰ 3 লৈ আহিছোঁ 3 নম্বৰত আছে চোৱা ৰাইট দ্য অপজিটছ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইয়াত তলৰ কিছুমান আণ্ডাৰলাইন ৱৰ্ড আছে দেখিছানে ইয়াত যেনেকুৱা শি আছে আপ আছে এইবিলাক আণ্ডাৰলাইন কৰা তো এই যিবোৰ আণ্ডাৰলাইন শব্দ আছে ৱৰ্ড আছে তাৰ বিপৰীত শব্দটো লিখিব লাগে চ' অ' লুক এট দ্য মুন শ্বি ইজ শ্বাইনিং আপ দেয়াৰ ইয়াত শি আৰু আপৰ তলত আণ্ডাৰলাইন আছে ইয়াৰ বিপৰীত শব্দটো লিখিব লাগে চ' মই লিখি দিছোঁ শি টু হি চোৱা মই ইয়াত লিখি দিছোঁ হি আৰু ইয়াত লিখিছোঁ আপৰ বিপৰীত শব্দ ডাউন মানে তলত আপ মানে ওপৰত ঠিক আছে এতিয়া 4 নম্বৰটো চোৱা ৰিড এলাউড এণ্ড ফ্ল'য়িং পেয়াৰ্ছ অফ ৱৰ্ডছ কৈছে এই তলৰ শব্দবোৰ যিবোৰ আছে সেইবোৰ জোৰকৈ পঢ়িব লাগে এইবিলাক বিপৰীত শব্দই দিয়া আছে ইয়াতে এইবিলাক আমাক পঢ়িবলৈ দিছে চোৱা বিফ'ৰ মানে আগত আফটাৰ মানে পাছত আউটসাইড ইনসাইড বাহিৰৰ সাইড ইনসাইড মানে ভিতৰ সাইড ডে নাইট ডে মানে দিন নাইট মানে ৰাতি ফাৰ নেয়াৰ ফাৰ মানে দূৰত নেয়াৰ মানে কাষত বিউটিফুল অগলি বিউটিফুল মানে ধুনীয়া অগলি মানে কুৰূপ আৰু কুস্তি দেখিবলৈ ধুনীয়া নহয় আৰু পিক মানে উঠাই লোৱা আৰু থ্ৰ' মানে দলিয়াই দিয়া ঠিক আছে তো চোৱা আমি 5 নম্বৰ এক্টিভিটি লৈ আহোঁ 5 নম্বৰত কি আছে চোৱাচোন থিংক এণ্ড চে হু এম আই থিংক মানে ভাবি চোৱা এণ্ড চে কোৱা হু এম আই মই কোন এ নম্বৰত আছে চোৱা আই লিভ ইন দ্য স্কাই মানে আকাশ মই আকাশত থাকোঁ চামটাইমছ আই এম স্মল চামটাইমছ মানে কেতিয়াবা
I am small, মই সৰু হৈ থাকোঁ। And আৰু sometimes I am big, big মানে ডাঙৰ, আৰু কেতিয়াবা মই ডাঙৰ হৈ যাওঁ। I glow at night, মই ৰাতি গ্লো মানে জিলিকি থকা বা উজ্জ্বল যেনেকুৱা, আৰু মই ৰাতি উজ্জ্বল দেখা পাওঁ, গ্লো। হু এম আই, মই কোন। ইয়াত তোমালোকে কাষত চাবলৈ পাইছা, এটা দেখিছানে জোন বাই, তাৰমানে হু এম আই এম দ্য মুন। মুনটো মই লিখি দিছোঁ, চোৱা, MOON, মুন। ছেকেণ্ড নম্বৰত আছে, বি নম্বৰত আছে, চোৱা, আই লিভ ইন দ্য স্কাই। স্কাই মানে আকাশ, মই আকাশত থাকোঁ। আই টুইংকল এট নাইট, নাইট মানে ৰাতি, টুইংকল মানে তিৰবিৰাই থকা। আই টুইংকল এট নাইট, মই ৰাতি তিৰবিৰাই থাকোঁ। আই এম নট দ্য মুন, কিন্তু মই জোন নহয়। হু এম আই, মই কোন। আই এম এ ষ্টাৰ। চোৱা, ইয়াতে ওচৰতে আছে, দেখিবলৈ পাইছা তোমালোকে ছবিত, তৰা। ইয়াত মই লিখিম আই এম এ ষ্টাৰ, STAR, ষ্টাৰ। নেক্সট আছে চি নম্বৰ, চোৱা, আই এম হট। হট মানে গৰম, মই গৰম। আই এম ব্ৰাইট, মই উজ্জ্বল। আই এম বিগ, মই ডাঙৰ। আই গিভ লাইট, মই পোহৰ দিওঁ। লাইট মানে পোহৰ, মই পোহৰ দিওঁ। হু এম আই, তেনেহ'লে মই কোন। আই এম দ্য ছান। চোৱা, ইয়াতে পিকচাৰ অলৰেডি দেখিবলৈ পাইছাই তোমালোকে ছবিত, এইটো এটা সূৰ্যৰ ছবি। তো সূৰ্যক ইংৰাজীত ছান বুলি কয়, আমি ছান লিখি দিম SUN। ঠিক আছে, আহা আমি এতিয়া 6 নম্বৰ এক্টিভিটিলৈ আহোঁ। ইয়াত 6 নম্বৰ আছে, কি চোৱা, ৰিড দ্য পেৰাগ্ৰাফ ৰিটেন বাই পূজা। ইয়াত এটা পেৰাগ্ৰাফ দিয়া আছে, পূজাই লিখা। এইটো পেৰাগ্ৰাফটো পূজাই লিখিছে। ইট ডেছক্ৰাইব হোৱাট শ্বি চ' ওৱান ইভিনিং। ইয়াত পূজাই সন্ধিয়া কি দেখিছে তাৰ বিষয়ে ইয়াত বৰ্ণনা কৰিছে। চোৱা, ইয়াত ওৱান ইভিনিং আই ৱাজ লুকিং এট দ্য স্কাই। এদিনাখন সন্ধিয়া, লুকিং মানে চাই আছিল, আৰু ইয়াত স্কাই মানে আকাশলৈ চাই। আই ৱাজ লুকিং এট দ্য স্কাই, এদিনাখন সন্ধিয়া মই আকাশলৈ চাই আছিলোঁ। ইট ৱাজ 7 o'clock ইন দ্য ইভিনিং। এইটো সন্ধিয়া, তেতিয়া সময়টো আছিল সন্ধিয়া 7টা বাজিছিল। দ্য মুন ৱাজ শ্বাইনিং ব্ৰাইটলি। মুন মানে জোন, শ্বাইনিং মানে জিলিকি আছিল, ব্ৰাইটলি উজ্জ্বলভাৱে। ইট লুকড লাইক এ ব্ৰাইট লেম্প ইন দ্য স্কাই। এইটো দেখিবলৈ কেনেকুৱা লাগিছিল জানানে? এটা উজ্জ্বল লেম্পৰ দৰে দেখিবলৈ, আকাশত যেন এটা উজ্জ্বল লেম্প তেনেকৈ দেখিবলৈ পোৱা গৈছিল। আই চ' ছাম ষ্টাৰ্ছ টু। মই আকাশত কিছুমান তৰাও দেখিছিলোঁ। ছাডেনলি এ শ্বটিং ষ্টাৰ ফ্লেছ বাই। ছাডেনলি মানে কি হ'ল, হঠাৎ। এ শ্বটিং ষ্টাৰ, শ্বটিং ষ্টাৰ মানে কি গম পোৱা নে? পপীয়া তৰা বুলি যে কওঁ আমি, সেই পপীয়া তৰা ফ্লেছ বাই, খৰি পৰা দেখিছিল। তো নাও লুক এট দ্য পিকচাৰ্ছ বিলো এণ্ড ৰাইট এ ফিউ চেণ্টেন্সেছ অন ইচ অফ দেম। ইয়াত চোৱা, ইয়াত কিছুমান ইয়াত পিকচাৰ আছে। ইয়াত কি কি দেখিবলৈ পোৱা গৈছে, ইয়াৰ বিষয়ে কেইটামান বাক্য লিখিবলৈ কোৱা হৈছে। তো আমি এইটো লিখি পেলাই তোমাক দেখুৱাম। তো চোৱা, মই ইয়াত লিখি দিছোঁ। প্ৰথমটো লিখিছোঁ, চোৱা, দ্য ছান ইজ শ্বাইনিং। ইয়াত আকাশত চোৱা, সূৰ্য জিলিকি আছে। নেক্সট আছে কি চোৱা, দ্য বাৰ্ডছ আৰ ফ্লাইং। আকাশত চৰাই উৰি আছে। দেয়াৰ ইজ এ ৰেইনব'। চোৱা, ইয়াত এখন ৰামধেনু আছে আকাশত। ক্লাউডছ আৰ ৰানিং। আকাশত চোৱা, ডাৱৰবোৰ কেনেকৈ ডাৱৰবোৰ ইফালৰ পৰা সিপাৰ গৈ আছে। নেক্সট আছে চোৱা, এন এৰ'প্লেন ইজ ফ্লাইং। আকাশত এটা, ইয়াত চোৱা, এৰ'প্লেন এটা উৰি আছে। ইয়াৰ নেক্সট ইয়াত আছে চোৱা, ইয়াত আছে ইট ইজ এ নাইট পিকচাৰ্ছ। দ্য মুন ইজ শ্বাইনিং। দ্য মুন লুকছ লাইক এ বো। ইয়াত দেখিবলৈ যেনেকুৱা গৈছে, চোৱা, ধেনুৰ দৰে দেখিবলৈ পোৱা গৈছে। দ্য ষ্টাৰ আৰ টুইংকলিং। এই আকাশত চোৱা, তাৰাবোৰ জিলিকি আছে। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি তোমালোকৰ ভাল লাগে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। লগতে তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা।